3, 2, 1. অল আছাম টেলেণ্টেড হাউচত আপোনালোকক স্বাগতম। ৰ'ব জুবিন দাৰ লগত আগত এটা সেলফি লৈ লওঁ। ফিল্ম ষ্টাৰ্ট। বাকি যিমান বিলাক আছিল সবকে ফ্লপ কৰি আমাৰটো নাম্বাৰ 1 বোলে বেদ বেদাংক বেদৰ মানে সাধা মাৰিবা চুন খান তালি মাৰিবা টানি টানি তেহে পৰিবলো বৰ পানী বোলে যি খাই সাধা কিৰা মকৰা নাই লাগি যদি সব ঠিক নহয় বাগান বন্ধ বাগানখন বন্ধ কৰিলে মালিকৰ একো নহয় কত মৰিবি তহঁতিহে ঠিক আছে আজছে বাগান বন্ধ যদি মালিক রেশন বোনাস হসপিটাল সব ঠিক করে নিয়ে বাগান টোটাল বন্ধ ঘ্যানটাও খাটে না চল তবুল মই সিহঁতক হোমৱৰ্ক এটা দি গৈ আছো তো हम তোকে ছাড়িয়ে দেব ঝুমুরে আসবি ঠিক আছে তোর যোনটা কাম ভালো লাগে ওটাই কর মুখে ওটাকে ভালো লাগে ঠিক আছে তুই ঝুমুরে আসবি ছাড়িয়ে দেবো তোকে পোৱাহিয়ে নাই দেখোন आओ भाई आओ थोड़ा हाव माव खा लो সাগৰৰ মাজতে আছো খাতকে এলা বহুত বেলেগ समुंदर पहली बार देखा है क्या হা कैसा लग रहा है बहुत Where are you guys from? Are you here on holiday? গৈ আছো এটা কি বুলি কয় আমি ক'ত গৈ আছো তই মানে বহুত দিগদাৰ তাইক লৈ গ'ল নহয় সোনকালে কি কথা মনো কৈ আছ তই হৈ যাম পাগলী অঁ ভোক জ্বৰত মোৰ লিংগ সলনি হৈ যাব Hello. হাই Hi. ৰাহুল শংকৰ নমস্কাৰ Oh, এই restaurant's not quite open yet. তুই প্লেট Okay, let's sit down. You can decide what to eat. I've got the menu. After you. বহিবলৈ কৈছে দেখিছে না আমাৰ একদম দিৱালীৰ নিচিনাকে লাইটিং কৰিছে এই চকাটো ফালে যাব পৰা হলে ফিল্মখন বহুত ধুনীয়া চাই ভাল লাগিল আৰু এনেকুৱা যেন লাগি আছে যে সপোন মানে এতিয়াও মোৰ এনেকুৱা লাগি আছে যে সপোন চাই আছোঁ নেকি মই জুবিন দাৰ ফিল্ম জুবিন দাৰ লগতে চালোঁ চাই কিনে এতিয়া জুবিন দা ঘৰত যাবৰ কাৰণে ওলাইছে আৰু চিটি চেণ্টাৰ একেবাৰে ফাঁকা আছে ময়ো পিছে পিছে গৈ আছোঁ কথাও পাতিলোঁ অলপ জুবিন দাৰ লগত এতিয়া লাহে লাহে গৈ থাকোঁ জুবিন দা চাওক না কি খোলা একদম মানে বিন্দাস এতিয়া লাহে লাহে যাব তললৈ যাব মই লাহে লাহে যাওঁ চবে চাওক না চেলফি উঠিবৰ কাৰণে বহুতে চেলফি ল'লে কিন্তু এতিয়াও লৈয়ে আছে এতিয়া আমাৰ চানমিয়াও অলপ মানে ল'লে
এইটো আমাৰ চানমিয়া এতিয়া জুবিন দা গুচি যাব আৰু লাহেকৈ এইটো গাড়ী খুলিলে এতিয়া লাহে লাহে গুচি যাব তো আমিও জুবিন দাক বাই বাই দিওঁ আৰু আপোনালোককো বাই বাই এটা কথা গম পালেনে আজিৰ দিনটো মোৰ কাৰণে বিশেষ এটা দিন আছিলে কাৰণ অসমীয়া ফিল্ম মই প্ৰথমবাৰ হলত চালোঁ আৰু যাৰ ফিল্ম তাৰ লগতে চালোঁ চ' মই বহুত হেপী ভিডিঅ'খন ভাল লাগিলে বেছিকৈ শ্বেয়াৰ কৰি আগুৱাই যাবলৈ সহায় কৰক ধন্যবাদ